জনাইছো মই পাৰ্থ বৰা। আজি এটা বাতৰিয়ে শিৰোনাম দখল কৰিছে। প্ৰিয় দৰ্শক, বাতৰিটো হৈছে অসমত আসাম মুছলিম মেৰিজ এণ্ড ডাইভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 বিলুপ্ত কৰা হ'ব। ইতিমধ্যে বিলুপ্ত কৰা হৈছিলেই এখন অৰ্ডিনেন্সৰ যোগেদি। এতিয়া এখন আইন প্ৰণয়ন কৰি অসমৰ মুছলমানসকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন অধিনিয়ম বা আইন 1935 বিলুপ্ত কৰা হ'ব। মুছলমানৰ বিবাহৰ বিলুপ্ত হ'ব পুৰণি আইন। এতিয়া প্ৰাসংগিক বহুকেইটা প্ৰশ্ন। এই আইনখন বিলুপ্ত কৰি চৰকাৰে প্ৰথম কথা বহু বিবাহ আৰু বাল্য বিবাহ বন্ধ কৰিব বিচাৰিছে নেকি? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, যদিহে অসমৰ মুছলমানৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নৰ আইনখন বা অধিনিয়মখন 1935 চনৰ অধিনিয়মখন বিলুপ্ত হয়, নোহোৱা হৈ যায়, তেতিয়া মুছলমান সমাজৰ লোকসকলে কেনেকৈ বিবাহৰ বা বিবাহ বিচ্ছেদ কৰিব বা বিবাহৰ পঞ্জীয়ন বা বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কেনেকৈ কৰিব? আজিৰ তাৰিখৰ এক প্ৰাসংগিক প্ৰশ্ন। অসমৰ কাৰণে এই প্ৰশ্নটো খুবেই প্ৰাসংগিক, কাৰণ অসমত মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে 40% মুছলমান। গতিকে অসমত প্ৰায় 1.5 কোটি মুছলমান। গতিকে 1.5 কোটি মুছলমানৰ বিবাহ আৰু বিবাহ বিচ্ছেদ কেনেকৈ সংঘটিত হ'ব, কেনেকৈ তেওঁলোকে কৰিব, আজিৰ তাৰিখৰ এটা ডাঙৰ প্ৰশ্ন। বিশ্লেষণ আগ্ৰহ বিচাৰিছোঁ, কিছু তথ্য দিব বিচাৰিছোঁ, আপোনালোকেও সংযুক্ত হৈ মন্তব্য কৰিব পাৰে। ইতিমধ্যে ফেব্ৰুৱাৰী মাহত মই হোৱাইট বৰ্ডখন উলিয়াই ল'লে বিশ্লেষণত কিছু সুবিধা হ'ব। ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল। ফেব্ৰুৱাৰী 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে ফেব্ৰুৱাৰী 2024 চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰি এখন অৰ্ডিনেন্স আনিছিল, আসাম ৰিপিলিং অৰ্ডিনেন্স। মই আসাম সংক্ষেপত লিখিছোঁ, ৰিপিলিং অৰ্ডিনেন্স 2024। এখন অৰ্ডিনেন্স আছিলে। এই অৰ্ডিনেন্সখনৰ যোগেদি যিখন মই আইনৰ কথা কৈছোঁ 1935ৰ, সেই আইনখন 1935ৰ মেৰিজ এম আৰু ডি বুলি লিখিলোঁ, মেৰিজ আৰু ডিভোৰ্চৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ মুছলমানসকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ কাৰণে যিসমূহ 1935 চনত প্ৰযোজ্য অধিনিয়ম, সেই অধিনিয়মসমূহক এই অৰ্ডিনেন্সখনৰ যোগেদি, আসাম ৰিপিলিং অৰ্ডিনেন্সখনৰ যোগেদি বিলুপ্ত কৰা হৈছিলে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকে মন দি শুনিব পাৰে বা সংযুক্ত হ'ব পাৰে বা তেওঁলোকৰ মন্তব্য আগবঢ়াব পাৰে। এতিয়া যিহেতু এখন অৰ্ডিনেন্সৰ কাৰ্যকাল বা এখন অৰ্ডিনেন্স ইফেক্টিভ হৈ থাকে 6 মাহৰ কাৰণে, 6 মাহৰ ভিতৰত এখন অৰ্ডিনেন্স আইনলৈ ৰূপান্তৰ কৰাটো বাধ্যতামূলক। আৰু সেইকাৰণে আজি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি অনাগত যি বৰ্ষাকালীন বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব, সেই অধিৱেশনত যিখন অৰ্ডিনেন্স আছিল সেইখনক এখন বিললৈ ৰূপান্তৰ কৰা হৈছে, আসাম ৰিপিলিং বিল 2024। মই সংক্ষেপত লিখিছোঁ আসাম ৰিপিলিং বিল 2024। আৰু এই বিলখন যেতিয়া বিধানসভাৰ মজিয়াত গৃহীত হ'ব, তেতিয়া আসাম মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন যিখন এক্ট, মই সংক্ষেপত লিখিলোঁ আসাম মুছলিম মেৰিজ ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935, এইখন বিলুপ্ত হ'ব। ৰিপিলিং বিলখন আইনলৈ ৰূপান্তৰ হোৱাৰ পিছতে এইখন বিলুপ্ত হ'ব। আৰু 1935 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পাছ হৈছিলে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত। 1935 চনত স্বাভাৱিকতে ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিলে। আৰু তেতিয়া সেই আইনখন ব্ৰিটিছ পাৰ্লিয়ামেণ্টত পাছ হোৱাৰ পিছতে অসমত নতুনকৈ লেজিছলেটিভ এছেম্বলি গঠন হৈছিলে, বিধান সভা গঠন হৈছিলে। আৰু প্ৰথমবাৰৰ কাৰণে অসমত মুখ্যমন্ত্ৰী এজন আছিলে, নিৰ্বাচিত হৈ আহিছিলে, তেতিয়া প্ৰধানমন্ত্ৰী কোৱা হৈছিলে। অসমত প্ৰথমবাৰ 1935 চনত ছাদুল্লাৰ চৰকাৰ আছিলে, মুছলিম লীগৰ চৰকাৰ আছিলে, মাইনৰিটি চৰকাৰ আছিলে। মুছলিম লীগৰ চৰকাৰে আসাম মুছলিম মেৰিজ ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্টখন প্ৰণয়ন কৰিছিলে। বিশেষকৈ শৰীয়তত বা কোৰাণত বা হাদিথত বা ইছলামিক জুৰিছপ্ৰুডেন্সত বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যিসমূহ আইন বা নিয়ম বান্ধি থোৱা হৈছে, মূলতঃ এই অধিনিয়মখনৰ যোগেদি বা এই আইনখনৰ যোগেদি সেইখিনি আইনেই প্ৰচলন কৰা হৈছিলে। অৰ্থাৎ এই আইনখন পৰিচালনা হৈছিলে 1935 চনৰ এই আইনখন পৰিচালনা হয় কোৰাণ, হাদিথ বা ইছলামিক জুৰিছপ্ৰুডেন্সৰ যোগেদি। অৰ্থাৎ শৰিয়া আইনত যি কথা উল্লেখ আছে বিবাহ বিচ্ছেদৰ, সেই অনুৰূপ কথাই এই আইনখনত উল্লেখ আছে। গতিকে শৰিয়াৰ যোগেদি মুছলমানসকলৰ বিবাহ বিচ্ছেদ পৰিচালিত হয় বা সেই ধৰণে ৰেজিষ্ট্ৰেশ্যন হয়।
এতিয়া এই আইনখন ৰিপিল কৰি এই আইনখন আঁতৰাব বিচাৰিছে চৰকাৰে বা যেতিয়াই আসাম ৰিপিলিং বিলখন আইনলৈ ৰূপান্তৰ হ'ব এই 1935 চনৰ এই আইনখন নাথাকিব এতিয়া মুছলমান সমাজত মুছলমানসকলে বিবাহ আৰু বিবাহ বিচ্ছেদৰ কাৰণে কাৰ ওচৰলৈ যাব আহিম সেই প্ৰসংগলৈ এয়া এক প্ৰসংগ আন এক প্ৰশ্ন অসম চৰকাৰে এই যি 1935 চনৰ অধিনিয়ম বা আইনখন কিয় আঁতৰাব বিচাৰিছে এইখন আঁতৰাব বিচাৰিছে অসম চৰকাৰে তেওঁলোকে যুক্তি দিছে এই আইনখন আওপুৰণি ব্ৰিটিছৰ যুগৰে আইন এই আইনখন বৰ্তমানৰ যি সমাজ ব্যৱস্থাৰ সৈতে খাপ নাখায় আৰু এই আইনখনে 1935 চনৰ এই আইনখনে বিশেষকৈ মুছলমান মহিলাক ডিসক্ৰিমিনেট কৰে সেই কাৰণে তেওঁলোকে এই আইনখন এটা বহল সামাজিক উদ্দেশ্য আগত লৈ কোনো ৰাজনৈতিক উদ্দেশ্য নাই বুলি তেওঁলোকে ক'ব খোজে যদিও বা ৰাজনৈতিক উদ্দেশ্য দেখা পোৱা যায় বহুত বিভিন্ন ৰাজনৈতিক বিশ্লেষক ইয়াত ৰাজনৈতিক উদ্দেশ্যও দেখা পায় কিন্তু মুছলমান মহিলাসকলক সম অধিকাৰ প্ৰদান কৰিবলৈ এই আইনখন গৃহীত কৰা হৈছে সম অধিকাৰ কেনেকৈ প্ৰদান কৰিব 1935 চনৰ এই আইনখন ৰিপিল কৰা হৈছে 1935 চনৰ সেই আইনখনত স্পষ্টভাৱে মুছলমানসকলৰ বিবাহৰ কোনো এজ নাছিলে বয়স নিৰ্ধাৰিত কৰি দিয়া নাছিলে অৰ্থাৎ যেনেকৈ হিন্দু মেৰিজ এক্ট বা স্পেচিয়েল মেৰিজ এক্টত পুৰুষ মহিলাই বিবাহৰ পঞ্জীয়ন কৰিবলৈ হলে বা বিবাহ পাশত আবদ্ধ হ'বলৈ হলে মহিলাৰ কাৰণে 18 বছৰ আৰু পুৰুষৰ কাৰণে 21 বছৰ বাধ্যতামূলক এই 1935 চনৰ আইনখনত সেই বাধ্যতামূলক ব্যৱস্থা নাছিলে প্ৰথম কথা দ্বিতীয় কথা হিন্দু মেৰিজ এক্ট বা স্পেচিয়েল মেৰিজ এক্টত পুৰুষ মহিলা বিবাহ পাশত আবদ্ধ হ'বলৈ হলে বা বিবাহ পঞ্জীয়ন কৰিবলৈ হলে তেওঁলোকৰ পুৰুষজনৰো পূৰ্বৰ পত্নী থাকিব নোৱাৰিব আৰু মহিলা গৰাকীৰো পূৰ্বৰ স্বামী থাকিব নোৱাৰিব অৰ্থাৎ পুৰুষ গৰাকীয়ে পলিগেমি কৰিব নোৱাৰিব মহিলা গৰাকীয়ে পলিএন্ড্ৰি কৰিব নোৱাৰিব সেই নিয়ম বিশেষকৈ পলিগেমিৰ নিয়ম পলিগেমিৰ ব্যৱস্থাটো বা পলিগেমি বন্ধ কৰাৰ ব্যৱস্থাটো বা পলিগেমিত যিসকলৰ পূৰ্বতে পত্নী আছে তেওঁলোককো 1935 চনৰ এই আইনখনৰ যোগেদি বিবাহ কৰিবলৈ বা বিবাহ পঞ্জীয়ন কৰিবলৈ অনুমতি দিয়া হৈছিল এতিয়া এই আইনখন ৰিপিল হৈ যোৱাৰ পিছত 1935 চনৰ এই আইনখন ৰিপিল হৈ যোৱাৰ পিছত মুছলমান সমাজত এটলিষ্ট আইনগতভাৱে পলিগেমি বহু বিবাহ আৰু বাল্য বিবাহ বন্ধ হৈ যাব বুলি এছাম লোকে একাংশ বিশ্লেষকে ক'ব খোজে কেনেকৈ বন্ধ হ'ব এই আইনখন নোহোৱা হোৱাৰ পিছত 1935 চনৰ এই আইনখন নোহোৱা হোৱাৰ পিছত 1954 চনৰ স্পেচিয়েল মেৰিজ এক্ট যিখন আছে SME বুলি লিখিলো 1954 চনৰ এই আইনখনৰ যোগেদি মুছলমানসকলে বিবাহ পঞ্জীয়ন বা বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰিব লাগিব 1935 চনৰ এই আইনখনত আন এটা নিয়ম আছিল সেই নিয়মটো হৈছে কাজী কিছু লোকক মুছলমান সমাজৰে কিছু লোকক নেতৃস্থানীয় লোকক দায়িত্ব দিয়া হৈছিল মুছলমানসকলৰ সেই বিবাহ বা বিবাহ বিচ্ছেদ পঞ্জীয়ন কৰিবলৈ বা কামখিনি আগবঢ়াই লৈ যাবলৈ আজিৰ তাৰিখত এই আইনখন পৰিচালনা কৰিবলৈ অৰ্থাৎ বিবাহ পঞ্জীয়ন কৰিবলৈ আৰু বিবাহ বিচ্ছেদ কৰিবলৈ মুছলমান সমাজত 1935 চনৰ এই আইনখনৰ অধীনত 94 জন কাজী আছে এক প্ৰকাৰ ইংৰাজীত ক'বলৈ হলে ৰেজিষ্ট্ৰাৰ এওঁলোকক এককালীন 2 লাখ টকা সাহায্য প্ৰদান কৰা হ'ব এই আইনখন নোহোৱা হোৱাৰ পিছত আৰু তেওঁলোকক আইনখন নোহোৱা হৈ যোৱাৰ পিছত সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব এই 94 জন কাজীক 2 লাখ টকা দিয়া হ'ব কাৰণ তেওঁলোকৰ কাম নোহোৱা হ'ব 1935 চনৰ এই আইনখন নোহোৱা হোৱাৰ পিছত তেওঁলোকৰ হাতত প্ৰতিজন কাজীৰ হাতত পঞ্জীয়ন খাতাখন থাকিব ৰেজিষ্ট্ৰাৰখন থাকিব সেই ৰেজিষ্ট্ৰাৰত প্ৰতিখন বিবাহ আৰু প্ৰতিখন বিবাহ বিচ্ছেদৰ কথা উল্লেখ থাকিব সেই যিসমূহ তথ্য ৰেজিষ্ট্ৰাৰসমূহ তেওঁলোকে জমা দিব লাগিব IG ইন্সপেক্টৰ জেনেৰেল ৰেজিষ্ট্ৰাৰ IGRক জমা দিব লাগিব আৰু কাজীৰ কোনো ক্ষমতা নাথাকিব মুছলমান সমাজত বিবাহ সম্পন্ন কৰিব লাগিব স্পেচিয়েল মেৰিজ এক্ট 1954 চনৰ যোগেদি 1954 চনৰ যোগেদি তেওঁলোকে বিবাহ পঞ্জীয়ন বা বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব লাগিব কাজীসমূহৰ কোনো পাৱাৰ নাথাকিব জিলাসমূহৰ যি মেৰিজ অফিচ আছে বিবাহ কাৰ্যালয় আছে সেই বিবাহ কাৰ্যালয়ত মুছলমানসকলে এই আইনখন যেতিয়া নাথাকিব স্পেচিয়েল মেৰিজ এক্টৰ যোগেদি তেওঁলোকৰ বিবাহ পঞ্জীয়ন কৰিব লাগিব চৰকাৰী বিষয়াৰ সন্মুখত এতিয়া স্পেচিয়েল মেৰিজ এক্টৰ উদ্দেশ্য কি আছিল স্পেচিয়েল মেৰিজ এক্ট 1954 চনত গৃহীত কৰা হৈছিল নেহেৰুৰ সময়ত যিবোৰ বিবাহ পৃথক দুগৰাকী ধৰ্মৰ লোকৰ মাজত সম্পন্ন হয় সেই বিবাহবোৰক স্বীকৃতি প্ৰদান কৰিবলৈ সেই বিবাহবোৰক বিবাহৰ মৰ্যাদা দিবলৈ স্পেচিয়েল মেৰিজ এক্ট
গৃহীত কৰা হৈছিলে 1872 চনত সেই অনুৰূপ ধৰণৰ এখন আইন আছিলে দুটা পৃথক কাষ্টৰ লোক যদি বিবাহ পাশত আবদ্ধ হয় বা দুটা পৃথক ধৰ্মৰ লোক যদি পুৰুষ মহিলাই বিবাহ পাশত আবদ্ধ হয় তেওঁলোকৰ বিবাহ 1872 চনৰ পৰা পঞ্জীয়ন হৈছিলে সেই বিশেষ বিবাহ আইনৰ যোগেদি যেহেতু স্বাধীনতাৰ পিছত নতুন সামাজিক প্ৰেক্ষাপটত নতুন এখন স্পেশাল মেৰিজ এক্টৰ প্ৰয়োজন হ'ল গতিকে নেহেৰুৰ সময় স্পেশাল মেৰিজ এক্ট 1954 প্ৰণয়ন কৰা হ'ল আৰু যিসকলে মই পুনৰ কৈছোঁ পৃথক ধৰ্মৰ পুৰুষ মহিলাই এই আইনখনৰ যোগেদি তেওঁলোকে বিবাহ পঞ্জীয়ন কৰিব পাৰে এই আইনখনত দুটা অতি গুৰুত্বপূৰ্ণ কনসেন্ট শৰ্ত আছে প্ৰথমটো হৈছে পলিগেমি নিষেধ পলিগেমিত লিপ্ত হোৱা লোকে বহু বিবাহত লিপ্ত হোৱা লোকে নিজৰ বিবাহ এই আইনখনৰ যোগেদি পঞ্জীয়ন কৰিব নোৱাৰিব বিবাহে মৰ্যাদা চৰকাৰী মৰ্যাদা লাভ নকৰিব আৰু বিবাহে যদি সেই মৰ্যাদা লাভ নকৰে ৰেজিষ্ট্ৰেচন নহয় তেতিয়া যিসমূহ সা সুবিধা বিবাহৰ পিছত বিশেষকৈ পত্নীগৰাকীয়ে লাভ কৰে সেই সা সুবিধাসমূহ বা সেই আইনৰ যি এক সুৰক্ষা সেই সুৰক্ষা নাপাব দ্বিতীয়টো হৈছে পুৰুষৰ ফিমেলৰ স্পেশাল মেৰিজ এক্টৰ মতে বিয়াৰ বয়স হৈছে 18 আৰু মেল পুৰুষৰ বিয়াৰ বয়স হৈছে 21 ভাৰতবৰ্ষত কেনেকৈ পুৰুষৰ বিয়াৰ বয়স 21 হ'ল মহিলাৰ কিয় কেনেকৈ বিয়াৰ বয়স 18 হ'ল সেই বিষয়ে সদৌ মই বিশ্লেষণ আগবঢ়াম যিহেতু পুনৰ কৈছো 1935 চনৰ আইনখন নাথাকিব চৰকাৰে কোৱা মতে মুখ্যমন্ত্ৰীয়ে কোৱা মতে সেই আইনখনৰ যেতিয়া নাথাকিব মুছলমানসকলে এই আইনখনৰ যোগেদি বিবাহ পঞ্জীয়ন কৰিব লাগিব আৰু এই আইনখনত পলিগেমি নিষেধ আৰু পুৰুষৰ ক্ষেত্ৰত 21 বছৰ বা 21 বছৰৰ ওপৰ হ'ব লাগিব দৰাজন আৰু কইনাগৰাকী মহিলাগৰাকী 18 বছৰ বা 18 বছৰৰ ওপৰ হ'ব লাগিব গতিকে যেহেতু এই আইনখনৰ অনুযায়ী তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব তেওঁলোকে পলিগেমি কৰিব নোৱাৰিব আৰু বাল্য বিবাহ কৰিব নোৱাৰিব আৰু সেই কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব বিচাৰিছে সেই আইনখন ৰিপিল কৰি আতৰাই অৰ্থাৎ 1935 চনৰ আইনখন আতৰাই মুছলমান মহিলাসকলক সম অধিকাৰ দিয়াৰ যি পথ প্ৰশস্ত কৰা হ'ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব বিচাৰিছে সমান্তৰালকৈ স্পেশাল মেৰিজ এক্টত আন এটা চৰ্ত আছে এইটো যে কনসেন্ট সহমত পুৰুষ মহিলা দুয়োগৰাকীৰে কনসেন্টৰ প্ৰয়োজন হয় কনসেন্টৰ প্ৰয়োজন মুছলমানসকলৰ যি পৰম্পৰাগত বিবাহ পদ্ধতি সেই বিবাহ পদ্ধতিটো প্ৰয়োজন এতিয়া যদিহে মুছলমানসকলে স্পেশাল মেৰিজ এক্টৰ অধীনত পঞ্জীয়ন কৰিবলগীয়া হয় বিবাহ পঞ্জীয়ন বা বিবাহ বিচ্ছেদ কৰিবলগীয়া হয় কি সমস্যাৰ সৃষ্টি হ'ব পাৰে কাজীগৰাকী আগৰ 1935 চনৰ নিয়ম অনুসৰি কাজীগৰাকী তেওঁলোকৰ সমাজৰ এজন ব্যক্তি আছিলে কাজীগৰাকীয়ে এনচিয়ৰ কৰিছিলে প্ৰতিখন মুছলমানৰ বিবাহ পঞ্জীয়ন হওক বা বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াবোৰ সুচাৰুৰূপে আগবঢ়াওক আৰু 2010 চনত 1935 চনৰ সেই আইনখন তৰুণ গগৈৰ সময়ত 1935 চনৰ সেই আইনখন সংশোধন কৰি মুছলমানৰ বিবাহৰ যি পঞ্জীয়ন সেই পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছিল গতিকে কাজীৰ কাম বাঢ়িছিলে কাজীগৰাকীয়ে নিশ্চিতি প্ৰদান কৰিব লাগিছিল চৰকাৰক বা সেই স্থানীয় ডিচিৰ উপায়ুক্তৰ কাৰ্যালয়ক যে তেওঁৰ জুৰিছডিকশ্যনত থকা সমাজখনত সকলো বিবাহ পঞ্জীকৃত হৈছে কিন্তু এতিয়া যেহেতু সেই নিয়ম উঠি গ'ল স্পেশাল মেৰিজ এক্টৰ যোগেদি বিবাহিত দম্পতীয়ে নিজে ডিচি কাৰ্যালয়লৈ আহি বিবাহ পঞ্জীয়ন কৰিব লাগিব বিশেষকৈ দূৰণিবতীয়া অঞ্চলসমূহত বা দৰিদ্ৰতাৰে যুঁজি থকা লোকসকলে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত মুছলমান লোকসকলে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত স্পেশাল মেৰিজ এক্টৰ যোগেদি সেই বিবাহ পঞ্জীয়ন নকৰিবও পাৰে আৰু যদিহে স্পেশাল মেৰিজ এক্টৰ যোগেদি বিবাহ পঞ্জীয়ন কৰাটো তেওঁলোকৰ ধৰ্মৰ পৰিপন্থী হয় বা সেই ধৰণৰ এক ধাৰণাৰ সৃষ্টি কৰা হয় তেতিয়াও তেওঁলোকে বিবাহ পঞ্জীয়ন নকৰিব পাৰে আৰু যদিহে বিবাহ পঞ্জীয়ন নকৰে সেই বিবাহ আইনৰ দৃষ্টিত বিবাহ বুলি গণ্য নহ'ব আৰু বিবাহৰ পিছত যিখিনি আইনী সুৰক্ষা বা আইনী সুবিধা মহিলাগৰাকীয়ে পত্নী হিচাপে পাব লাগে সেইখিনি তেওঁ নাপাব এনে ধৰণৰ সমস্যাবোৰ কিন্তু আছে এনে ধৰণৰ সমস্যাবোৰক চৰকাৰে কেনেদৰে এড্ৰেছ কৰে সেয়া কিন্তু আজিৰ তাৰিখত লক্ষণীয় হ'ব গতিকে ইমানলৈকে এক বিশ্লেষণ আগবঢ়ালো এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে 1935 চনৰ আইনখন আতৰাই স্পেশাল মেৰিজ এক্টৰ যোগেদি মুছলমান সমাজত বিবাহৰ পঞ্জীয়ন কৰাই চৰকাৰখনে বাল্য বিবাহ আৰু বহু বিবাহ প্ৰতিৰোধ কৰাৰ এক চিন্তা চৰ্চা কৰিছে কিন্তু সঁচাকৈয়ে সেই বিবাহ প্ৰতিৰোধ হ'বনে হিন্দুৰ কাৰণে হিন্দু মেৰিজ এক্ট আছে স্পেশাল মেৰিজ এক্টৰ উদ্দেশ্য হৈছে দুটা পৃথক ধৰ্মৰ লোকে যদি বিবাহ পাশত আবদ্ধ হয় সেই বিবাহক এক মৰ্যাদা প্ৰদান কৰাটো আইনী মৰ্যাদা প্ৰদান কৰাটো অৰ্থাৎ এগৰাকী হিন্দু পুৰুষে এগৰাকী মুছলমান যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হ'লে তেওঁৰ বিবাহ পঞ্জীয়ন হ'ব স্পেশাল মেৰিজ এক্টৰ যোগেদি তেওঁৰ বিবাহ কিন্তু কোনো ধৰণৰ ধৰ্মীয় আইনৰ যোগেদি
পঞ্জীকৃত নহ'ব কিন্তু স্পেচিয়েল মেৰিজযুক্তৰ যোগেদি তেওঁৰ বিবাহ পঞ্জীকৃত হ'ব বা পঞ্জীয়ন হ'ব সেইকাৰণে সেই আইন 1954 চনত গৃহীত কৰা হৈছিল কিন্তু এতিয়া চৰকাৰে মুছলমান সমাজক কৈছে 1935 আইনৰ যোগেদি তেওঁলোকে বিবাহ পঞ্জীয়ন কৰিলে নহ'ব বৰঞ্চ স্পেচিয়েল মেৰিজ এক্টৰ যোগেদি কৰিব লাগিব আৰু মুছলমানৰ কাৰণে এখন চেণ্ট্ৰেল আইন মুছলমানসকলৰ বিবাহৰ কাৰণে এখন চেণ্ট্ৰেল আইন এখন কেন্দ্ৰীয় আইন ভাৰতৰ সংসদৰ যোগেদি গৃহীত কৰাটো কিমান সম্ভৱ সেয়া সময়ে ক'ব বা তাৰ বিশ্লেষণৰ প্ৰয়োজন আইনজ্ঞসকলে ইয়াৰ বিশ্লেষণ আগবঢ়াব হিন্দু মেৰিজ এক্ট 1954 চন অনুসৰি মুছলমানসকলৰ কাৰণে অনুৰূপ এখন আইন গৃহীত কৰিব পৰা যায় নে বা সেই আইন তেওঁলোকৰ ইছলামিক যি জুৰিস্প্ৰুডেন্স তাৰ পৰিপন্থী হ'ব নেকি এইবোৰ বিষয়বোৰো কিন্তু আছে যিবোৰত বিশ্লেষণৰ অৱকাশ আছে ডিবেটৰ অৱকাশ আছে সংসদৰ মজিয়াত বা সংসদৰ বাহিৰতো এতিয়া আহোঁ বিয়াৰ বয়সৰ প্ৰসংগটো স্বাভাৱিকতে এটা প্ৰশ্ন উত্থাপন হয় মেলৰ কাৰণে বিয়াৰ বয়স হৈছে 21 ফিমেলৰ কাৰণে বিয়াৰ বয়স হৈছে 18 অতি সম্প্ৰতি আৰু এই কথা স্পষ্টকৈ উল্লেখ আছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্টত PCMA প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2007ত এই কথা স্পষ্টকৈ উল্লেখ আছে ইয়াৰ পিছত 2017 চনত জয়া জেটলিৰ নেতৃত্বত এখন কমিটি গঠন হৈছিলে আৰু সেই কমিটিখনে পৰামৰ্শ আগবঢ়াইছিল মহিলাৰ বয়সো পুৰুষৰ সদৃশ 21 হ'ব লাগে কিন্তু যিখন সংশোধনী বিধেয়ক আহিলে প্ৰিভেনশ্যন অফ চাইল্ড মেৰিজ এমেণ্ডমেণ্ট এক্ট যিখন এমেণ্ডমেণ্ট এক্টৰ কাৰণে যিখন বিধেয়ক আহিলে অৰ্থাৎ প্ৰিভেনশ্যন অফ চাইল্ড মেৰিজ এমেণ্ডমেণ্ট বিল যিখন আহিলে সেইখন বিল কিন্তু এতিয়াও লোকসভাৰ মজিয়াত গৃহীত হোৱা নাই গতিকে আজিৰ তাৰিখলৈকে পুৰুষৰ বিয়াৰ বয়স 21 মহিলাৰ বিয়াৰ বয়স 18 এই বিয়াৰ বয়স কেনেকৈ নিৰ্ধাৰিত হ'ল এই বিয়াৰ বয়স নিৰ্ধাৰিত কৰা আইনখনৰ নাম হৈছে চাইল্ড মেৰিজ ৰেষ্ট্ৰেইন এক্ট 1929 এই আইনখন গৃহীত হৈছিল যেতিয়া নেশ্যনেল ইম্পেৰিয়েল এছেম্বলি আছিলে যেতিয়া ব্ৰিটিছৰ শাসনত দেশ পৰিচালিত হৈছিলে তেতিয়া হৰবিলাস সাৰদা নামৰ এজন সদস্যই আজিৰ তাৰিখত সাংসদ বুলি ক'ব লাগিব সেই সময়ত ইম্পেৰিয়েল এছেম্বলিৰ সদস্য বুলি ক'ব পাৰি হৰবিলাস সাৰদা তেওঁ এজন আৰ্য সমাজী আছিলে তেওঁ এজন সমাজ সংস্কাৰক আছিলে তেওঁ বিচাৰিছিলে সেই সময়ত মহিলাৰ বিয়াৰ বয়স 14 বছৰ হওক 14 বছৰ তলৰ মহিলাই বিয়া পাতিলে সেই বিয়াক বেআইনী বুলি গণ্য কৰা হওক তেওঁ সেই কথা বিচাৰিছিলে আৰু সেই ইম্পেৰিয়েল এছেম্বলিত সেই এই আইনখন গৃহীত হৈ 1929 চনতে ভাৰতবৰ্ষত মহিলাৰ বিয়াৰ বয়স হৈছিল 14 বছৰ পুৰুষৰ বিয়াৰ লিগেল এজ আইনী বয়স হৈছিল 18 বছৰ এই ইয়াৰ তলত কোনোবা বিবাহ পাশত আবদ্ধ হ'লে আইনৰ দৃষ্টিত সেয়া বেআইনী বা অবৈধ বুলি গণ্য কৰা হৈছিল তাৰ পিছত ভাৰতৰ স্বাধীনতাৰ পিছত অৰ্থাৎ 1994 চনত এই আইনখনত সংশোধন কৰা হ'ল চাইল্ড মেৰিজ ৰেষ্ট্ৰেইন এক্ট 1929ত সংশোধনী ঘটাই পুৰুষৰ বিয়াৰ বয়স একেই থাকিলে কিন্তু মহিলাৰ বিয়াৰ বয়স বৃদ্ধি কৰি 15 বছৰ কৰা হ'ল মহিলাৰ বিয়াৰ বয়স 15 বছৰ হ'ল আৰু পুৰুষৰ বিয়াৰ বয়স 18 বছৰ হ'ল আৰু সদৌ শেষত 1978 চনত 1978ত চাইল্ড মেৰিজ ৰেষ্ট্ৰেইন এক্টত আন এটা সংশোধনী আনি পুৰুষৰ বিয়াৰ বয়স মেলৰ 21 কৰা হ'ল ফিমেলৰ 18 কৰা হ'ল যি নিয়ম এতিয়াও প্ৰযোজ্য কিন্তু 1935 চনৰ সেই আইনখনত কিন্তু এই নিয়ম নাছিলে আৰু চাইল্ড মেৰিজ ৰেষ্ট্ৰেইন এক্ট 1929ৰ 1978ৰ সংশোধনীটোৱে 1935 চনৰ মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ আছাম মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট 1935ক ছুপাৰচিড কৰা নাছিলে এই আইনখনক অগ্ৰাধিকাৰ দিয়া হোৱা নাছিলে 1935 চনৰ সেই আইনখনৰ ওপৰত সেই কাৰণে সেই আইনখন ৰিপিল হ'ল ৰিপিল হোৱাৰ পিছত স্পেচিয়েল মেৰিজ ৰিপিল ইতিমধ্যে হ'ব ৰিপিল হ'লে মুছলমান সমাজে বিবাহ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব স্পেচিয়েল মেৰিজ এক্টৰ যোগেদি আৰু স্পেচিয়েল মেৰিজ এক্টৰ যোগেদি ৰেজিষ্ট্ৰেশ্যন কৰিলে পুৰুষৰ বাধ্যতামূলকভাৱে 21 বছৰ হ'ব লাগিব বিবাহ পঞ্জীকৃত কৰিবলৈ মহিলাৰ 18 বছৰ হ'ব লাগিব আৰু পলিগেমি কৰিলে এছএমএৰ যোগেদি বিবাহ পঞ্জীকৃত নহয় সেয়া হৈছে থুলমূলকৈ গোটেই প্ৰক্ৰিয়াটোৰ এক বিশ্লেষণ প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালোঁ প্ৰথম কথা আমি ক'লো
কেনেকৈ ভাৰতবৰ্ষত পুৰুষৰ বিয়াৰ বয়স 21 বছৰ হ'ল, কেনেকৈ মহিলাৰ বিয়াৰ বয়স 18 বছৰ হ'ল। এইখন চিলড্ৰেন মেৰিজ ৰেষ্ট্ৰেইণ্ট এক্ট 1929 এমেণ্ডমেণ্ট 1978ত সংশোধনী কৰা হৈছিল এই আইনখনৰ। এই সংশোধনীৰ যোগেদি পুৰুষৰ বিয়াৰ বয়স 21 হ'ল, মহিলাৰ 18 হ'ল। আৰু এই আইনখনক সাৰদা এক্ট বুলি কোৱা হয়। সাৰদা মানে হৰবিলাস সাৰদা ইম্পেৰিয়েল এছেম্বলি তেওঁৰ সদস্য আছিলে, আৰ্য সমাজী আছিলে, সমাজ সংস্কাৰক আছিলে, তেওঁ এই নিয়মটো হোৱাটো বিচাৰিছিলে। ইয়াৰ আগতে কিন্তু 1901 বা 1902 চনত যিমান দূৰ মোৰ মনত আছে, ব্ৰিটিছে এখন আইন প্ৰণয়ন কৰি কৈছিলে 10 বছৰ তলৰ যদি যুৱতীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা হয়, সেই যৌন সম্পৰ্কক অপকৰ্ম বা ধৰ্ষণ বুলি গণ্য কৰা হ'ব। তাৰপিছত সময় বাগৰাৰ পিছত, সমাজত পৰিৱৰ্তন অহাৰ পিছত, মহিলাসকলে সম অধিকাৰ বিচৰাৰ পিছত এনেধৰণে আইনবোৰৰ পৰিৱৰ্তন হ'ল। আৰু আজিৰ তাৰিখত আমি এই স্থানত মহিলাৰ 18 বছৰ, পুৰুষৰ 21 বছৰৰ এই প্ৰক্ৰিয়াত আমি আজি উপস্থিত হৈছোহি। আৰু চাগৈ কালক্ৰমত কেইবছৰমানৰ পিছত পুৰুষৰো 21 বছৰ হ'ব, মহিলাৰো 21 বছৰ হ'ব বিয়াৰ বয়স, লিগেল এজ। মহিলাও 21 বছৰ তলত বিবাহ পাশত আবদ্ধ হ'লে তাক বেআইনী বুলি গণ্য কৰা হ'ব। সময় পৰিৱৰ্তনৰ লগতে আইনৰো পৰিৱৰ্তন হয়। প্ৰিয় দৰ্শক, এই বিশ্লেষণ আগবঢ়ালোঁ। যেদিনা পুনৰ কৈছোঁ, অন্ত পৰিছে, বিশ্লেষণৰ আমি শেষলৈ আহিছোঁ। যিদিনাখনে বিধানসভাত আছাম ৰিপিলিং এক্ট 2024 গৃহীত হ'ব, সেইদিনাখনেই যথাৰ্থত আছাম মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নাল এণ্ড ভইড হ'ব। মুছলমান সমাজে বিবাহ পঞ্জীকৃত কৰিব লাগিব স্পেচিয়েল মেৰিজ এক্টৰ যোগেদি। গতিকে স্পেচিয়েল মেৰিজ এক্টৰ অধীনত বিবাহ পঞ্জীকৃত কৰিবলৈ হ'লে পুৰুষৰ বয়স 21 হ'ব লাগিব, মহিলাৰ বয়স 18 হ'ব লাগিব। পলিগেমি নিষিদ্ধ। গতিকে অট'মেটিক মুছলমান সমাজত পলিগেমি বন্ধ হ'ব বা বাল্য বিবাহ বন্ধ হ'ব বুলি চৰকাৰে ক'ব বিচাৰিছে এই নিয়মৰ যোগেদি। কিমান দূৰ বন্ধ হ'ব এই সামাজিক কুপ্ৰথাবোৰ, সেয়া লক্ষণীয় হ'ব। তাৰ সমান্তৰালকৈ যদিহে এই নিয়ম প্ৰযোজ্য কৰাৰ পিছত দৰিদ্ৰ শ্ৰেণীৰ মুছলমানসকলে বিবাহ পঞ্জীয়ন নকৰে, তেতিয়াও কিন্তু এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সমস্যাবোৰ যেতিয়া উদ্ভৱ হ'ব, সেই ধৰণে আমি বিশ্লেষণ আগবঢ়াম। কিন্তু মুছলমান সমাজৰ একাংশ লোকে কিন্তু এই গোটেই প্ৰক্ৰিয়াটোক বিৰুদ্ধাচৰণ কৰিছে আৰু ইতিমধ্যে আইনৰ সহায় লৈছে। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত পিটিশ্যন পেলোৱা হৈছে। কিছুদিনৰ পিছত শুনানি হ'ব। কোৰ্টে কি ৰায় প্ৰদান কৰে সেয়াও লক্ষণীয় হ'ব। কোৰ্টৰ হাতত সম্পূৰ্ণ ক্ষমতা থাকে। যদিহে এছেম্বলিয়ে বা পাৰ্লিয়ামেণ্টে এখন আইন প্ৰণয়ন কৰিছে আৰু সেই আইনখন যদি সংবিধান বিৰোধী, তেতিয়া সেই আইনখনক ষ্ট্ৰাক ডাউন কৰাৰ সম্পূৰ্ণ এখতিয়াৰ বা অধিকাৰ হাইকোৰ্ট বা উচ্চতম ন্যায়ালয়, সুপ্ৰিম কোৰ্টৰ আছে। গতিকে সমগ্ৰ বিষয়টোত উচ্চতম ন্যায়ালয়ে বা উচ্চ ন্যায়ালয়ে কি পদক্ষেপ বা কি ষ্টেপ গ্ৰহণ কৰে, কি ৰায় প্ৰদান কৰে, সেয়াও লক্ষণীয় হ'ব। অন্ত পেলাইছোঁ এই বিশ্লেষণৰ। আপোনালোকৰ মতামত কি? এই আইনখনৰ যোগেদি, চৰকাৰৰ এই পদক্ষেপৰ যোগেদি মুছলমান সমাজত বাল্য বিবাহ বন্ধ হ'বনে বা বহু বিবাহ বন্ধ হ'বনে? যিসকল মুছলমান সম্প্ৰদায়ৰ লোক সংযুক্ত হৈ আছে আমাৰ সৈতে, তেওঁলোকৰ মন্তব্য বা তেওঁলোকক প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাম। প্ৰথম কথা, এই বিশ্লেষণ কেনে পালে বা আপোনালোকৰ মতামত কি? চৰকাৰৰ এই পদক্ষেপ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নে সমাজ সংস্কাৰ কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে? চৰকাৰে সঁচাকৈয়ে মুছলমান মহিলাক সম অধিকাৰ প্ৰদান কৰিবলৈ এই নিয়ম আনিব বিচাৰিছে নেকি? আপোনালোকে কি ভাবে? ইতিমধ্যে যি শৰীয়তৰ বিভিন্ন যি নিয়ম, সেই নিয়মবোৰক অভাৰৰাইড কৰি উচ্চতম ন্যায়ালয়ে বহু ৰায় প্ৰদান কৰিছে। এটা ৰায় হৈছে ট্ৰিপল তালাক নিষিদ্ধ কৰাৰ ৰায়। আৰু কিছুদিনৰ আগতে এগৰাকী মুছলমান মহিলাক সুৰক্ষা প্ৰদান কৰিবলৈ ক্ৰিমিনেল প্ৰচিডিউৰ কোডৰ 125ৰো কাৰ্যকৰীকৰণৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। উচ্চতম ন্যায়ালয়ে কৈছিলে, যেতিয়াই এটা বিষয়ত দুখন আইন আহিব, এখন আইন যদি ৰিলিজিয়াছ হয় আৰু এখন আইন যদি সেকুলাৰ হয়, তেতিয়া সদায় সেকুলাৰ ধৰ্মনিৰপেক্ষ আইনখনে অগ্ৰাধিকাৰ পাব। ধৰ্মীয় আইনখনে অগ্ৰাধিকাৰ নাপায়, বৰঞ্চ ধৰ্মনিৰপেক্ষ আইনখনে অগ্ৰাধিকাৰ পাব। গতিকে এনেবোৰ বিষয় আছে। যিসকল মোৰ সৈতে সংযুক্ত হৈ আছে, এই বিশ্লেষণ তেওঁলোকে শুনিছে। আহ্বান জনাম, প্ৰত্যুত্তৰ দিয়ক, মন্তব্য দিয়ক, আপোনালোকৰ এক্সপাৰ্টিজ আমাক জনাওক। এই বিশ্লেষণ কেনে পালে জনাওক। বিধানসভাত যেতিয়া এই ৰিপিলিং এক্টখনৰ সন্দৰ্ভত আলোচনা হ'ব, তেতিয়াও আমি বহু বাতৰি পাম। সেই বাতৰিসমূহৰ বিশ্লেষণ কৰিবলৈ অৱকাশ পাম। বিশ্লেষণ কৰিম, তেতিয়া পুনৰ এই বিষয়টো উত্থাপন কৰিম, আপোনালোকৰ মাজলৈ আহিম। এতিয়ালৈ এৰিছোঁ। দেশ বিশ্ব ৰাজ্যৰ সকলো বা বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।